হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভিডিঅ'টো টাউনৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। ওলোৱা সময়ত ভিডিঅ' কৰিবলৈ সময় নহ'ল। চ' আজি এনাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ, মানে মাৰ মাকৰ ঘৰলৈ যাব ওলাইছোঁ। টাউনৰ পৰাই ভিডিঅ'টো কৰিলোঁ আৰু এতিয়া লৈছোঁ মিঠাইহঁত মাহঁতক আগতে পঠিয়াই দিলোঁ। মোৰ বেংকত কাম আছিলে, তো কামবোৰ কৰি আহি এতিয়া পাইছোঁহি আমি এয়া জপৰাজান আহি আছোঁ। নদী ঘাট পামগৈ আৰু দলং পাৰ হৈ যাব লাগিব। এতিয়া দলং পালোহি, আমি বাইকতে আহিছোঁ। পোৱালীজনী আমাৰ লগতে উঠিছে আৰু ডাঙৰজনীয়ে মাহঁতৰ লগত উঠিছে। মাহঁত আহি আছে, পাছত আমি আগবাঢ়িলোঁ। ভিডিঅ'টো ঘৰত কৰিবলৈ নহ'লে ৰাস্তাৰ পৰাই কৰিছোঁ ভিডিঅ'টো। দেখিছে, এতিয়া আহি আছোঁ আপাহঁতৰ ঘৰলৈ, ওচৰতে মানে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফটো মাৰিছে বোলে, যি ধুনীয়াকৈ প'জ দিছে, পলাইছে, তাৰপৰা ভিডিঅ' কৰিছা বোলে। পকৰি খাইছোঁ এয়া। এনাহঁতৰ ঘৰ অলপ মানে ভিতৰলৈ, বৰ কিবা আউচুক নিচিনা লাগে, চুক লাগে। তেনেকৈ মই ইমান নাহোঁৱে হ'লে। ৰাতি থকাকৈ যদি আহোঁ ঘৰলৈ, খুব মনত পৰে সন্ধিয়া যেতিয়া হয়। চ' আমি বেছিভাগ দিনত ঘূৰি অহাকৈ গুচি আহোঁ। মাহঁতৰ লগত আহোঁ আৰু এতিয়া যাওঁগৈ মানে এনাহঁতৰ ঘৰত যাওঁ। আপাহঁতৰ ঘৰৰ পৰা আহি আছোঁ। এইপিনে চাওকচোন, কি ধুনীয়াকৈ দুইজনী চোতালত থিয় হৈ দুইজনীয়ে মোবাইল চাই আছে। মই ভাবিলোঁ ভিডিঅ'কে কৰি থৈ দিওঁ। ভাত পানী খাই কৰি আমি লাহে ধীৰে ওলাই দিলোঁ। সন্ধিয়াও হ'ব হ'ল। দলং মানে নদীখনো পাৰ হ'ব লাগিব যে, সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ। আন্ধাৰে হ'ল, টাউন পালোহি। এনাহঁতৰ ঘৰ সেইডোখৰ কাৰ্বি আংলং পৰে, মানে জপৰাজান। সেয়ে বেছি হাবি লাগে। আমাৰ এইফালে অলপ মুকলি লাগে যে, থকাবোৰৰ অভ্যাস হৈ যায়। চ' আমি ইমান নাযাওঁ যে, সেইকাৰণে বৰ কিবা লাগে। সোনকালে গুচি আহিলোঁ। আৰু এইপিনে ভাবিলোঁ কিঙত সোমাই বাৰ্গাৰ আৰু চিকেন চাও লৈ যাওঁ। সিহঁতি খাম কৰি আছিলে, বাৰ্গাৰ খাওঁ। সেয়ে ভাবিলোঁ লৈ যাওঁ। এইফালে তাই খুব ভাল পাইছে। এইফালে ৱালত দেখিছে যে চৰাই, গছ দেখিছে। তাৰপিছত সেই পাছফালে চকীখন দেখিছে, তাত মই বহিম, ফটোকপি মাৰি দিয়া, তাই তেনেকৈ কৈছে। ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু এই গামোচাখন যে মাৰি আছে, তাই সেইখন গামোচা মানে এনাই মাতি জোঁৱায়েকক দিছিলে। আৰু সেয়ে ভাবিলোঁ তাই ডিঙিতে মেৰিয়াই দিওঁ, বাইকত আহিম, তাই ঠাণ্ডা পাব বুলি ডিঙিতে দি দিলোঁ। এতিয়া হৈছে আজি নেক্সট ডে হ'ল। কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আৰু এতিয়া খুৰী ঘৰত ভাত খাবলৈ মাতিছে। চ' আহিছোঁ ভাত খাবলৈ। ব'লকচোন ভিতৰত কি কৰিছে চাওঁগৈ। এইপিনে আছে লোকেল মুৰ্গী, এইপিনে দদাই তেল গৰম কৰি আছে, জুইত বনাইছে আকৌ দেই। আনপিনে এয়া কোমোৰা ভাজি, কোমোৰা আলু এখন ভাজি কৰিছিলে। আৰু এয়া চালাড, বিলাহী গাজৰ এনেকৈ চালাড এখন বনাইছে। আৰু এইপিনে মাছ আছে। চ' ফাইনেলি আজি মোৰ বেংকৰ কামবোৰ হ'লগৈ। যোৱাটো সপ্তাহৰ পৰা আহিয়ে আছোঁ, হোৱাগৈ নাছিলে। আজি হৈছেগৈ আৰু এদিন থাকি পেলাই পৰহিলৈ যামগৈ আৰু ঘৰলৈ। আৰু এতিয়া ভাবিলোঁ কিবা এটা খাই যাওঁ। সৰুজনীও আহিছে, ভণ্টি। এতিয়া আহি আছোঁ আৰু আনপিনে এইফালে দেখিছেনে, ৰাস্তাবোৰ অলপ বহলাই আছে, জেচিবিয়ে খান্দি আছে। বহলাব বুলি শুনিছোঁ। দোকান কিছুমান ভাঙি নি আছে সেইফালৰ পৰা। এতিয়া আৰু আহিলে মানে এইটো ৰাস্তা দেখিবলৈ নাপাম চাগে। ব্ৰিজ আৰু 4 লাইন এনেকৈ লাইন বহাব বুলি শুনিছোঁহে।
দেখুৱালে আকৌ মই বোলো ভিডিঅ' কৰি থৈ দিওঁ, আকৌ পাছত চাব পাৰিম কেনেকুৱা আছিলে কি ধৰণে। চ' এতিয়া চাই দিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া এয়া মৌচাক হোটেলত সোমাইছোঁ, চাহ একাপ খাই যাওঁ বুলি ভাবিছোঁ। এইফালে আমাৰ ভণ্টি বহি আছোঁ আৰু সৰু ল'ৰাটো দেখিছেনে কেনেকৈ সৰি পৰিলে চকীৰ পৰা। টাইলছৰ যে পিছল খাই পৰিলে, দুখ পালে চাগে অলপ। আকৌ দোকানত সোমালোঁ, ভাবিলোঁ একে সৰু মাস্ক এখনি লৈ দিওঁ। এখন গীতাঞ্জলি হয়, গীতাঞ্জলি। চ' এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু মাছ ল'লোঁ, মাছ কিনি লৈ পেলাই ঘৰলৈ গৈ থাকোঁ আৰু লাহে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ পুনৰ ভিডিঅ'টো, তেনেহ'লে বাই বাই।